2025 তাৰিখে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰসিদ্ধ পেয়াৰ প্ৰজেক্টৰ কৰ কমিটি সভা অত্যন্ত গুৰুত্বপূৰ্ণভাৱে আয়োজন কৰা হৈছিল। এই প্ৰজেক্টটো অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনে প্ৰদান কৰিছে, যাৰ বাজেট 100 কোটি টকাৰো অধিক। এই প্ৰকল্পটিৰ দেখভাল সম্পূৰ্ণৰূপে প্ৰাইম মিনিষ্টাৰ্ছ অফিচ চমুকৈ PMOয়ে কৰে আৰু ইয়াৰ পৰ্যবেক্ষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈজ্ঞানিক উপদেষ্টা প্ৰফেচাৰ অজয় সুদে কৰাৰ দায়িত্ব লৈছে। এই সভাত বিভিন্ন বিশ্ববিদ্যালয়ৰ বিশিষ্ট উপাচাৰ্য আৰু শিক্ষক শৈক্ষিক নেতৃত্ব উপস্থিত আছিল, যাৰ ভিতৰত মুখ্যকৈ প্ৰফেচাৰ সতৃশ্ৰী ধুলিপৰী পণ্ডিত উপাচাৰ্য JNU, প্ৰফেচাৰ শম্ভুনাথ সিং উপাচাৰ্য তেজপুৰ বিশ্ববিদ্যালয়, প্ৰফেচাৰ RP তিৱাৰী উপাচাৰ্য পাঞ্জাৱ চেণ্ট্ৰেল ইউনিভাৰ্চিটি, প্ৰফেচাৰ ৰমেশ ডেকা উপাচাৰ্য কটন ইউনিভাৰ্চিটি, প্ৰফেচাৰ গীতাঞ্জলি দাস উপাচাৰ্য বৰহমপুৰ ইউনিভাৰ্চিটি উৰিষ্যা। এই উচ্চ স্তৰৰ বৈঠকৰ উদ্দেশ্য আছিল ভাৰতৰ ৰাষ্ট্ৰীয় গৱেষণা সক্ষমতা বৃদ্ধি কৰা, বিভিন্ন প্ৰতিষ্ঠানৰ মাজত সহযোগিতা শক্তিশালী কৰা আৰু ভাৰতক বিশ্বব্যাপী গৱেষণা মানচিত্ৰত বেছিকৈ দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰা। এই ধৰণৰ উদ্যোগ ভাৰত চৰকাৰে প্ৰথমবাৰ আৰম্ভ কৰিছে। এই প্ৰকল্পটোৱে আগন্তুক বছৰত নৱীনতা, গৱেষণা বাহনী আৰু ৰাষ্ট্ৰীয় বিকাশৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।